প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক সকলো আল্লাহৰ ৰহমতত কুশলে আছে। প্ৰিয় দৰ্শক, আপোনালোকে যদি যাতায়াত কৰে তেন্তে ৰাস্তাৰ দাঁতিত আপোনালোকে দেখিব পাৰে যে বিভিন্ন গছ গছনি থাকে আৰু এই বিভিন্ন গছ গছনিৰ মাজত আছে মহা নিম গছ বা সাধাৰণ নিম গছ। আৰু এই নিম গছবিলাক আপুনি যদি খুব ভালকৈ লক্ষ্য কৰে যাতায়াত কৰি থকা অৱস্থাত তেন্তে দেখিব এই নিম গছৰ পাতবিলাক ক্ৰমান্বয়ে সৰি পৰিছে। এই যিটো বৰ্তমান জুন মাহ আছে বা জ্যেষ্ঠ মাহ আছে, তো এইটো প্ৰশ্ন হ'ল যে এই নিম গছৰ পাতবিলাক হঠাৎকৈ এনেকৈ সৰি আছে কিয়? এইটো কি প্ৰত্যেকটো বছৰ হয় নে এটা সাধাৰণ ঘটনা নেকি, নে এইটো নিম গছৰ লগত এনেকৈ গঠিয়ে থাকে বছৰ বছৰ ধৰি? আচলতে এনেকুৱা নহয়, এইটো বিগত কিছু বছৰৰ পৰা এনেকৈ হৈ আছে। তো আহক জানিলোঁ এইটো নিম গছৰ সৈতেই এনেকুৱা পাতবিলাক সৰি পৰাৰ আচল কাৰণটো কি। আহক ভিডিঅ'টো শেষলৈ চাই থাকক, আহক কথাখিনি আমি জানি লওঁ। নিম গছৰ মহৌষধি গুণৰ কথা কোনেই নাজানে। নিমৰ কচি পাতৰ মহৌষধি গুণৰ বাবেই বাংলাত এটি প্ৰবাদ বাক্য আছে, ফাল্গুনে নিম দুগুণ মিঠা। অথচ যি সময়ত সকলো গছ পাতে ফুলে ফলে সজীৱ ও জাতিষ্কাৰ হৈ আছে, তেনে এটি সময়ত মৃত্যু মুখত পৰি আছে এটাৰ পিছত আনটো নিম গছ। বিগত ২-১ মাহত পশ্চিমবংগতো এনেকুৱা ঘটনা ঘটি আছে। এতিয়া অসমৰ বিভিন্ন ঠাইত পৰিলক্ষিত হৈ আছে এই দৃশ্য। এনেকুৱা নজিৰবিহীন ঘটনাত বিস্মিত পৰিৱেশপ্ৰেমী ও গৱেষকসকল। সৃষ্টি হৈছে আতংকৰ। আপুনিও নিশ্চয়কৈ লক্ষ্য কৰিছে ৰাস্তাৰ দাঁতিৰ ঘৰৰ পদূলিৰ মৃত নিম গছত। প্ৰশ্ন হ'ল, কেৱল নিম গছবিলাকেই মৰি গৈছে কিদৰে? কিয় শুকাই গৈ আছে মহৌষধি নিম? কলকাতা বিশ্ববিদ্যালয়ৰ উদ্ভিদবিদ্যাৰ বিভাগীয় প্ৰধান ডক্টৰ কৃষ্ণেন্দু আচাৰ্যই সম্ভাৱ্য কাৰণ হিচাপে ড্ৰাই বাক নামৰ এক অসুখৰ কথা উল্লেখ কৰিছে। অৰ্থাৎ গছটো ওপৰৰ পৰা শুকাবলৈ আৰম্ভ কৰে। কিন্তু নিমৰ দৰে তিতা গছত ৰোগ সংক্ৰমণ কেনেকৈ সম্ভৱ? কৃষি বিজ্ঞানী কাঞ্চন কুমাৰ ভৌমিকে কয়, নিম গছত আছে আজাডিৰেক্টিন নামৰ বিশেষ এক ধৰণৰ উৎসেচক। এইটোৱে নিমৰ মাজত তিতা সোৱাদ বঢ়াবলৈ সাহায্য কৰে। যদিও ক্ৰমাগত দূষণৰ কাৰণে নিম গছৰ তিতা সোৱাদ বহুত কমি গৈছে। দূষণৰ বাবে নিম পাতৰ মাজত থকা জীৱাণুনাশক ও ছত্ৰাকনাশক উৎসেচকবিলাকৰ উপস্থিতি বিপদজনকভাৱে কমি গৈছে। ফলত নিম গছৰ মাজত ৰোগ, কীটৰ আৰু পোকৰ আক্ৰমণৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। নিম গছৰ এই সংকটৰ বিষয়ে এতিয়াও কোনো চৰ্চা হোৱা নাই, যদিও অবিলম্বে আলোচনা কৰাটো জৰুৰী। যদি নিমৰ এই অসুখ নিৰ্মূল নহয়, তেন্তে হয়তো সহজলভ্য এই মহৌষধিও এদিন হেৰুৱাই যাব কালৰ গৰ্ভত, যিটো মানুহৰ বাবে হ'ব এক অপূৰণীয় ক্ষতি। প্ৰিয় দৰ্শক, যদি চেনেলটোত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।